চাহ বনাই দিলে এয়া আৰু এফালে এয়া মাছ আছে হেল্ল' গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই ৰশ্মি লাইভ চেনেলৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মই ক'ত আছোঁ জানেনে ধৰিব পাৰিছেনে বাৰু আপোনালোকে মই মা ঘৰত আহিলোঁ যোৱাকালি আৰু এইটো মৰম গুড মৰ্নিং কৈ দিয়া গুড মৰ্নিং আইটো চাওক ইস কি যে দেখুৱাই যোৱাকালি মাহঁতৰ ঘৰত আহিলোঁ দুপৰীয়া সময়তে পালোহি মনটো খুব বেয়া লাগি আছিলে ঘৰলৈ যাওঁ লাগি আছিলে সেই গুচি আহিলোঁ ঘৰলৈ আৰু আজি যাবগৈ লাগিব যিহেতু মৰমৰ কাইলৈ স্কুল আছে থাকিব নোৱাৰোঁ বেছি দিন তাৰ স্কুলৰ কাৰণে আৰু এখেত আহিব আজি পিছবেলা মানে যামগৈ আৰু ব্লগটো এতিয়া আৰম্ভ কৰিছোঁ তেতিয়াহে আপোনালোকক কিছু দেখুৱাব পাৰিম আপোনালোকে চাই থাকিব ব্লগটো আজি আৰু দেউতাই এইয়া ওপৰত চাকচোন কি লগাইছে সেনেকুৱা কাৰ্টুনত জলকীয়া লগাইছে জলকীয়া পুলি মই দেউতাই খুব ভাল পায় এইদৰে শাক চব্জি ওপৰতে কৰে আৰু এই ধনিয়া হৈছে এইয়া ধনিয়া দেউতাই লাও গছো লগাইছে আৰু এইফালে পালেঙো কৰিছে এতিয়া যেহেতু পালেং ধনিয়াৰ ছিজন নহয়নে বাৰু এইয়া পালেং বেছি কৰা নাই কেইডালমানে লগাইছে আৰু জেগাও নাই যে ওপৰত এইদৰে কৰিছে অকণকৈ ঘৰত খাবৰ কাৰণে আৰু মই কাপোৰকেইটা মেলিবৰ কাৰণে ওপৰলৈ আহিলোঁ আৰু ভাবিলোঁ ব্লগটো আজি অপেনিং কৰি দিওঁ এতিয়াৰ পৰাই আপোনালোকে চাই থাকিব কাপোৰ মেলি ওপৰৰ পৰা সেয়া আহি আছোঁ ভাল লগা নাই মায়ে ওলাই ওলালে বা বিয়া আৰু ন আজি মায়ে ওলাইছে অঁ আৰু তোমালোকে খেলি আছা মুনু চাহ খালানে ছোৱালী উঠিলা নাই হা হাঁপাই আছে টুকটুকি একেবাৰে হাঁপাই আছে ন আজি বিয়া আছে আৰু আমাৰ মা এয়া বিয়ালে বুলি ওলাই আছে লগতে খুৰীও এয়া ওলাই আহিছে খেলৰ বিয়া আজি জোৰোণ দিব যাব মা যাব আৰু অলপ পিছত এয়া জুবলি মায়ে আহিলে আহক আমাৰ মা এয়া ওলাই কৰি ৰেডি হৈ গ'ল বিয়ালৈ যাবৰ বাবে ফ্ৰেণ্ডছ মাহঁত এয়া ওলালে এইখিনিৰ পৰা অকণ খোজকাঢ়ি যাব দৰা ঘৰলৈ তাত গৈ পেলাই উঠিবগৈ এইয়া মাহঁত ওলাইছে আৰু এতিয়া টাইম 10টা মানে বাজিলে দৰা ঘৰ পায় তাৰ পৰা যাওঁতে আকৌ সময় হ'ব ছোৱালী ঘৰ ক'ত আছিলে মায়ে ছোৱালী ঘৰ কৰৈনীত ছোৱালী ঘৰ সোনকালে আহিব হা মায়ে ন মাহঁত দৰা ঘৰলৈকে খোজকাঢ়ি যোৱা কথাই আছিলে দেউতাই ক'লে ময়ে থৈ আহিমগৈ বুলি কোৱাত মাহঁত এয়া এতিয়া গাড়ীতে যাব গাড়ীখন লেতেৰা হৈ থকা দেখি দেউতাই এইয়া গাড়ীখন চাফা কৰি আছে আৰু এয়া কবিতা খুৰী ওচৰৰ বৌ আইতাক যোৱা দেখি মৰমকো যাবলৈ লাগে আইতাকৰ লগতে সিও গ'ল দৰা ঘৰলৈকে ফ্ৰেণ্ডছ এয়া চাওক কুচিয়া মছলা আলু দি মায়ে বনাই থৈ গৈছে আৰু খাবলৈ বহুত ভাল লাগে লগতে মায়ে বনালে দালি ফ্ৰেণ্ডছ ভাতটো খাই আহিলোঁ আৰু মৰম যে ক'ত থাকে মই একো গমেই নাপাওঁ ইয়ালৈ আহিলে সি একেবাৰে ঘৰত নাথাকে ক'ত যে গৈ খেলি আছেগৈ আৰু ভয়ো লাগে মায়ো নাইকিয়া বিয়ালৈ গ'ল এতিয়া তাকো চাই আহোঁগৈ আৰু বেয়া লাগিছে এইবাৰ আহি পেলাই মাইনু নাই যে পঞ্চি নাইকিয়া মাইনুহঁত নাই কাৰণে ইমান বেয়া লাগিছে মনটো সিহঁতো আকৌ কেতিয়া আহে তাই এমাহ হোৱাই নাই যে বেবীটো হোৱা এমাহ হোৱাৰ পাছতহে আহিব আৰু এতিয়া যাওঁচোন মৰমক চাই আহোঁ ক'ত আছেগৈ
মৰমক বিচাৰি বিচাৰি আহি মই পালোহি। সি ক্ৰিকেট খেলি আছে তাৰে লগৰ সমনীয়াৰ লগত। সি যে ইমান ভাল পাইছে ইয়াত খেলিবলৈ, সি লগেই নাইকিয়া। তাত সি ফাৰ্ষ্ট টাইম ক্ৰিকেট খেলিছে। মৰমতে খেলি থকা দেখি ময়ো ৰৈয়ে থাকিব নোৱাৰিলোঁ। মোৰো খেলিবলৈ মন গ'ল ক্ৰিকেট, আৰু ময়ো লগতে খেলিয়ে দিলোঁ অকণমান। ফ্ৰেণ্ডছ, আমাৰ ববৌহঁতৰ ঘৰত আহিছোঁ আৰু এই চাহ বনাইছে ববৌৱে। চাহ নাখাওঁ বুলি কৈছে, একদম নামানে, চাহ খাইহে যাব লাগে। এয়া চাহ বনাই দিলে, এয়া চাহ। আৰু এয়া ববৌ, এয়া ববৌ ববৌ কামতে ব্যস্ত। এতিয়া দুপৰীয়া সময় ভাত বনাই আছে। এয়া হৈছে আমাৰ মুনু ভণ্টিৰ ছোৱালী, আৰু তাই আগতকৈ ডাঙৰ হৈছে। মুনুৱে আমাৰ ঘৰলৈ তাইক লৈ আহিছে। এয়া আমাৰ মুনু চাহ খাইছে, তাই চাহ খাইছোঁ। আৰু মৰমে কি খাইছা? ৰুটি। আজি মই 1.5 বছৰ মূৰত গাখীৰ চাহ খাইছো দেই। 1.5 বছৰ মূৰত তাই আজি গাখীৰ চাহ খাইছে। তাই গাখীৰ চাহ খুব ভাল পায় খাই পেলাই। প্ৰিয় বস্তু, আৰু মই ইয়াতে খাওঁ খালে। তাই খালে ইয়াতে গাখীৰ চাহ কাপ খায়হি। আৰু খাবই পৰা নাছিলে ইমান বছৰ। কিয় খাব পৰা নাছিলা? গেছে ধৰে যাওঁ ছোৱালী। গেছ হয়, তাতে মাইনাজনী হ'ল, সেইটো কাৰণে তাই খোৱা নাইকিয়া। ফাৰ্ষ্ট খাইছে আজি 1.5 বছৰ মূৰত গাখীৰ চাহ। কেনেকুৱা লাগিছে গাখীৰ চাহ কাপ? একদম অমৃত। এই মৰি গৈছিলে। হে? উইণ্ডো ওপৰৰ পৰা পৰি গৈছিলে, তাই বচাইছিলে। আৰু এয়া হৈছে মুনু ছোৱালী, কান্দিছে। মাকে চাহ খাই আছে, এয়া জুবলিয়ে লৈ আছে। তাই মাকলৈ মনত পৰি আছে, কান্দোন আৰম্ভ কৰিলেই। এখেত আহি পাই গ'লহি আমাক লৈ যাবৰ বাবে। যোৱাগে টুং 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 মাইনা জেঠাইক বাই বাই দি দিয়া। বাই বাই এটা দিয়া। বাই বাই দি দিয়া। আকৌ লগ পাই আছো। তুমি আহিবা। আকৌ সোনকালে লগ পাম। আকৌ তুমি ডাঙৰ হবা ন। মুনু এয়া যাব ওলাইছে, যাই যাওঁ দেই। গধূলিও হৈছে যে। বাই বাই মুনু, বাই বাই। বাই বাই। আৰু আমি যাবলৈ ওলাইছো। ভাবিছিলো মাক লগেই নাপাম নেকি, মনটো বেয়া লাগি আছিলে। যিয়ে নহওক যোৱা সময়ত মাইক নাপালে বেয়া লাগে, আৰু পাই গলো যেতিয়া এতিয়া মনটো খুব ভাল লাগিছে। মায়ে যাওক, আপুনি ভাগৰ জোগাই আহিছে, কাপোৰটো চেঞ্জ কৰি লওক ন। ৰুণ ওলাই যোৱা, তই আমি গৈ থাকো হা। তই যাবি? থকাকে যাবি হা। কি কৰি আছে? দিয়ক বেগ মই ল'ম, বেগকেইটা। যাব ওলাইছো এতিয়া, আন্ধাৰে হৈ গ'ল। জুবলি বাই বাই। মায়ে গৈ থাকো, আকৌ লগ পাম। বাই বাই। আমি আহি আছো ঘৰলৈ। সোনকালে আহিম বুলি ভাবিছিলো পোহৰে পোহৰে ঘৰ পামহি। এতিয়া এয়া আন্ধাৰে হৈ গ'লহি। ঘৰ আহি পাই গ'লোহি। মই ফ্ৰেছ হৈ প্ৰথমে চাহ বনালোঁ, আৰু চাহ খাই মই মৰমক অকণ পঢ়ুৱাই লওঁ। তাৰপাছত ভাত বনাব লাগিব। মই ভাত বনাই আছোঁ, আৰু এইফালে এয়া মাছ আছে, মাছ ফ্ৰাই কৰিছোঁ। আৰু মাছ আজি লাউ দি বনাম। মৰমৰ বহুত টোপনি ধৰিছে, সি ঘৰলৈ যোৱাৰ পৰা খেলিয়ে আছে। এতিয়া তাৰ টোপনি, ইপিনে কাইলৈ স্কুলো আছে, সেইকাৰণে বেগে বেগে ভাতটো বনাইছোঁ। ভাতটো হ'লে ভাতটো দি দিওঁ তাক। বিলাহী লাউ সৈতে মোৰ এইয়া মাছৰ জোলখন ৰেডি হৈ গ'ল। এতিয়া প্ৰথমে মই মৰমৰ বাবে ভাতকেইটা বাঢ়ি লওঁ। ফ্ৰেণ্ডছ, মৰমৰ ভাতটো এয়া লৈ আহিছোঁ। তাৰ বহুত টোপনি ধৰিছে, আৰু ভাবিছোঁ ময়ে খুৱাই দিওঁ ভাতটো আজি। সোনকালে ভাতটো খুৱাই পেলাই তাক খুৱাই দিওঁ। আৰু ককাকৰ ঘৰটো সি ইমান ভাল পাইছে, খেলি আছে। আৰু আজি দিনটো ইমান খেলিছে, সি ভিতৰলৈ নাহে। এতিয়া তাৰ টোপনি, অকণমান পঢ়াবলৈ ল'লোঁ। খুব টোপনি ধৰিছে তাৰ, আৰু সেয়ে ভাতটো বেগে বেগে বনালোঁ। ভাতটো খুৱাই পেলাই আৰু তাক খুৱাই দিওঁ। দেখা আহা সোনকালে। ফ্ৰেণ্ডছ, মৰমক ভাতটো খুৱাই পেলাই আমিও ভাত খাই দিলোঁ।
আৰু ভাবিছোঁ এতিয়া শুই দিওঁ যোৱা ৰাতি মোৰ ভালদৰে টোপনিয়ে নগ'লে আৰু এতিয়া টোপনিও ধৰি আছে আৰু ব্লগটো ইমানতে সামৰি দিওঁ আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া আহিবলগীয়া নটিফিকেশ্যনখিনি আপোনালোকে আগতীয়াকৈ পাই থাকিব মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই যাব আপোনালোকক মৰমবোৰ দিব আৰু সদায় সুস্থ থাকিব সুখত থাকিব আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটা নতুন ব্লগত আপোনালোকক বাই বাই